নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল হেল্প ফৰ আছামলৈ। এতিয়া NRCৰ এক বিগ ব্ৰেকিং নিউজ আমাৰ হাতত আহি পৰিছে। এতিয়া হিতেশ শৰ্মাৰ স্থানত এতিয়া বাবুলাল শৰ্মাক ৰাজ্যিক সমন্বয় হিচাপে নিযুক্তি দিয়া হৈছে। শেহতীয়া খবৰ অনুসৰি হিতেশ শৰ্মা আছিল ৰাজ্যিক সমন্বয়, কিন্তু তেখেতে ছুটিত থকা অৱস্থাতে তেখেতক ট্ৰান্সফাৰ কৰি আকৌ বাবুলাল শৰ্মাক NRC ৰাজ্যিক সমন্বয় হিচাপে দায়িত্ব অৰ্পণ কৰে। হিতেশ শৰ্মাক ৰাজ্যিক সমন্বয়ৰ পৰা অব্যাহতি দিয়াৰ কাৰণ চাগে এইটোও হ'ব পাৰে যে তেখেতে কিছুমান সাম্প্ৰদায়িক পোষ্ট কৰিছিল ফেচবুকৰ মজিয়াত, তো সেইবিলাক ভাইৰেল হৈ পৰিছিল। তো সেই সময়তে জনিয়া সমষ্টিৰ কংগ্ৰেছী বিধায়ক আব্দুল খালেকে তেখেতক ৰাজ্যিক সমন্বয়ৰ পৰা অব্যাহতি দিব লাগে বুলি এখন আবেদন পত্ৰ লিখিছিল। তো এইজনে হ'ল বাবুলাল শৰ্মা আৰু এইজনে আছিল হিতেশ শৰ্মা। NRC ৰাজ্যিক সমন্বয় দায়িত্বত বাবুলাল শৰ্মাক অৰ্পণ। ৰহস্যজনকভাৱে চৰকাৰে ৰাজ্যিক সমন্বয়ৰ দায়িত্ব বাবুলাল শৰ্মাক প্ৰদান কৰে। তো সেইটোৱে হ'ব পাৰে চাগে কাৰণ সাম্প্ৰদায়িকৰ কাৰণে। ছুটিত আছিল আগৰ ৰাজ্যিক সমন্বয় হিতেশ শৰ্মা। হিতেশ শৰ্মাই এই পৰ্যন্ত যোগদান কৰা নাছিল পদবীত। যদিও তেখেতক পদবীত যোগদান প্ৰমাণপত্ৰ দিয়া হৈছিল, তথাপি কিন্তু যোগদান কৰা নাছিল, তেখেতে ছুটিত আছিল। তো সেইকাৰণে তাৰ সলনি এতিয়া বাবুলাল শৰ্মাক দায়িত্ব দিয়া হৈছে। ছুটিৰ পিছতে আছিল ৰাজ্যিক সমন্বয়কৰ পদবীত যোগদান কৰাৰ কথা আছিল। শেহতীয়া খবৰ অনুসৰি ৰাজ্যিক সমন্বয়কৰ ভাৰপ্ৰাপ্ত দায়িত্বহে অৰ্পণ কৰা হৈছে বাবুলাল শৰ্মাক। উল্লেখযোগ্য যে 4 মাহ ধৰি দৰমহা লাভ কৰা নাই NRCৰ কৰ্মচাৰীয়ে। তো সেই সম্পৰ্কেও বহুত বেয়া খবৰ যে NRC কৰ্মচাৰীসকলে 4 মাহে দৰমহা পোৱা নাই। তো সেই সম্পৰ্কে আপোনাৰ মন্তব্য তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা ঘণ্টিডালো টিপি দিব। থেংক ইউ, বাই।